Hello guys, good morning. সকলোকে স্বাগতম জনাইছো আজি এটা নতুন ভিডিও লৈ। আজি আছো আমি শিলঙত পুলিচ বজাৰত আছো বৰ্তমান। যোৱা কালি আহিলো, আহি কালি ভিডিও বনোৱা নহলে। এতিয়া গৈ আছো আমি ঘৰত নাযাও। এয়া আছে আমাৰ মৰম বেক সাইডে হৈ আছে নিউজ চাই আছে কি হৰবা নিউজ। আমি থাকিলো আজি এইটো ৰুমতে, ৰুমটো দেখাই আছো সকলোকে। এখন দুৱাৰ দুডাল হেঙাৰ আছে, বহুত পুৰণা হেঙাৰ। ৰুমতে আছো আজি। ৰুমটো সৰু কিন্তু ৰুমটো ভাল লাগিছে। তো বিছনাখন মৰমে শুই আছে। আমি এতিয়া ৰেডি যাব ওলছো গা চা ধুই কেনে। ধুইছো, সেইটো মিছা কৈ লাভ নাই। আৰু এই পানে হৈছে আমাৰ বাথৰুম। এনে ঠিকেই আছে, ৰুমটো সৰু হয় অলপ, হ'লেও ইয়াত আৰু ইয়াতকে আৰু ক'ত পাবি আৰু ইমান দাম ইয়াৰে ৰুমবিলাক। অ'কে গাইজ, বলক এতিয়া আমি বাহিৰলৈ এতিয়া অলপ বাহিৰলৈকে ওলাই যাওঁ। বলক গাইজ, বৰষুণ দি আছে, ছাতিটো পাহৰি আহিছিলোঁ, আকৌ ল'ব গ'লো। কেনে লাগছি? পুৰা ভাগৰ লাগছে নেকি? অকণমান দূৰত ৰুমটো লৈছোঁ পুলিচ বজাৰৰ পৰা। বলক আজি শ্বিলং পুলিচ বজাৰ। ব্ৰেকফাষ্ট জ্বালা নেকি? জ্বালাটো খাব নোৱাৰো দেখোন মই। চিকেন নেকি? আমি এতিয়া চকত আহিছোঁ, অলপমান ব্ৰেকফাষ্ট কৰিলোঁ। হোটেলত খাব নোৱাৰি, বহুত দাম। কিয় খামই আমি ইমান দামী? এই ৰুমটোৰ পৰা যাব মন কৰা নাই। এই ৰিচিপশ্যনত থকা খাচীয়া ল'ৰা এটাক ভাল লাগছে বোলে, ইয়াৰ পৰা যাব খোজা নাই। অথনিৰ পৰা লগ ধৰি। এতিয়া মই লং পেণ্টটো ইয়াত ভৰাই ল'লোঁ, পিন্ধি ল'লোঁ হাফ পেণ্ট। ফাল্টু কৰি নাথাকিবি, বল বল বল, পানী অলপ খাই ল'ম। কিয় খুলিছোঁ আৰু এখানে আছে বাজে। বলক গাড়ী ওলাব কাৰণে গৈছে। অলপ এতিয়া আমি যামগৈ। চাওঁ এতিয়া ক'ত যোৱা হয়। লাইট লুম পাম নেকি? লাইট লুম। পুৰা বৰষুণ দি আছে গাইজ। বৰষুণটো ঠাণ্ডা লাগেচোন। আমি এতিয়া গাড়ীত বহি ললো, গাড়ী ঘূৰাই আছে তেনে। আমি ইটো চাইড যাব লাগিব নহয় আগত। बारिश दे रहा है, बारिश दिसे, बरखुण दिसे गाइस। আমি যাই আছো এতিয়া লাইট লুম। Stand, mobile stand. বহুত দিনৰ পৰা আহিম আহিম বুলি ভাবি আছিলো গাইজ। আজি আহিলো দে। বৰষুণ তামান দি আছে, কিন্তু অৱশ্যে ছাতি আছে আমাৰ হাতত। বৰষুণকো আমি ৰখাই দিব পাৰো। জেগাবিলাক ভাল লাগছে কিন্তু আজি আহিছো যদিও। আৰু মই এইফালে ড্ৰাইভাৰ নহয়, ড্ৰাইভাৰ মই ড্ৰাইভাৰে আজি। এইখানে কিবা ৰেজৰ্ট টাইপ ৰেজৰ্ট আজি ইয়াতে থাকিব লাগিব।
হেল্ল' গাইছ, ফাইনেলি আহি পালো লাইটলুম। গৰম পুৰা বৰষুণ, গৰম কাপোৰ চৰম কাপোৰ নাই, চাউল কেনেকুৱা হেৰি হৈ গৈছে মোৰ ঠাণ্ডা লাগিছে বোলে। ৱাও, লাইটলুম তামান বৰষুণ দি আছে আজি। ছাতিটো উৰি লৈ যাইছোন। জিকিলো দিয়া, জিকিলো গাইছ, জিকি গলো। মানে ঠাণ্ডা লাগিলে মানুহৰ আগত ঠাণ্ডাটো দেখাব নালাগে। নালাগব এইটো, আমাৰ ঠাণ্ডা লগা নাই। সেই এটা হেৰি ঠাণ্ডাৰ কাপোৰ লোৱা হ'লে হ'ল হয় তাৰ পৰা। কি খাবি? তামোলহে খাব খুজিছিলো, তামোল। আগত পাবি তুমি ৰেংকতে লৈ আহিব লাগিছে। ঘৰত সজাই থৈ দিছো না ৰেংকট বিলাক। তামোল আছে ইয়াত পেকিং লৈ লওঁ। তামোল কেতনেকা? 10। গৰম লাগব বোলে তামোল খাই দিলো, নাই গৰমে নাহে। মই বেছিকে জিকি আছো এতিয়া, ধনে গোটেই ছাতিখন লৈ আছে। নাই, 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 চাই জিকি পেলাই নাই। সঁচাকে এনেকুৱা আচৰিত ঠাণ্ডা লাগিছে আমাৰ দুটাকো। আমি শ্বিলং চিটিৰ পৰা ঘূৰি আছো, এখন এখন যদি চুৱেটাৰ লৈ আহিলে হয় ইমান ধুনীয়াকৈ বিক্ৰী কৰি আছে না। মই জিকিলো ধৰ নাই দে। চাহটো ভালকে নাই দে। কি নাই দে, নাই দে। এইয়া ছাতিটো সিপানে ল'লে কেনেকৈ হ'ব? বাজুটাতো মাজে মাজে এনেকে মাৰে, এনেকে মাৰে, হিচাপ নাই ন। থাকিব নোৱাৰি কেনে কি খাই আছা? চাহ খাইছো, চাহ। এই পাপৰটো খাম নেকি? মই নোৱাৰিম খাব। খাব নোৱাৰা? তোৰ কাম নাই আৰু। হেল্ল' গাইছ, আমি মুড পাইছো। হেই গাইছ মোক পাই হে। dar 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 ধনে ক'ত তলতো যাব পাৰি মানে? তলত যাব পাৰি, কিন্তু যাবৰ কাৰণে দমটো থাকিব লাগিব ন এতিয়া, ইমান ঠাণ্ডা লাগছে। অৱস্থা আমাৰ আজি বেয়া। আমাৰ ধনত ঠাণ্ডাতে মুখি দিম কি শব্দ ওলাই আছে গমেই পোৱা নাই। ঠাণ্ডাটো ঠাণ্ডা। আজি বহুত বৰষুণ দিছে, আজি আৰু তলত যাব পৰা নাই, ঠাণ্ডা লাগিছে বহুত। পানী হা জোক নাখায়, ক'ত জোক আছে ইয়াত? কিয় নোৱাৰিম? ফাইনেলি আমি লাইটলুম আহি পুৰা ঘূৰি পাকি মোটামুটি খতমে কৰি দিলো, কিন্তু তলত যাব নোৱাৰিলো। খতম হোৱা নাই নহয়, মানে বহুত আছে আৰু তাই। আমি এবাৰ এইটো চাইডে যাম। কাৰণে নোৱাৰো। আমি যামেই, পাৰিলেও নোৱাৰিলেও যাম। আমি জুই ইয়াতে জাপিব পাৰো না নাই? এইফালে আনন্দ, এইটো আমাৰ টয়লেট। জিকি 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 পুৰা অৱস্থা নাই, বৰষুণ তামান দিছে। এতিয়া আমি ঘৰলৈ যামগে আৰু ভিডিঅ'টো এইখিনিতে সমাপ্ত কৰিলো, আৰু যি পাৰো সকলো দেখাব চেষ্টা কৰিলো। আৰু নেক্সট টাইম ভালকে আহিম। আজি ইমান ভালকে দেখাব নোৱাৰিলো ভিডিঅ'টোত, কাৰণ আমি তলত নামিব নোৱাৰিলো, বহুত বৰষুণ কুঁৱলী। তাৰপিছত কেতিয়াবা আৰু নেক্সট টাইম ভালকৈ আহিম, আহি দেখাম ভিডিঅ'ত, সকলোৱে চাব পাব। আৰু আজি লাষ্ট মেঘালয় ঘূৰি কিনে আৰু এতিয়া ইয়াৰ পৰা ডাইৰেক্ট শ্বিলং গুচি যাম। শ্বিলং নাযাওঁ, ডাইৰেক্ট গুৱাহাটী গুচি যাম ঘৰত। সকলোকে বাই বাই দিলোঁ। আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত। নেক্সট ভিডিঅ'ত সকলোকে লগ পাম। বাই।